নমস্কাৰ বন্ধুসকল, আত্মালাপৰ মজিয়াৰ পৰা মই আটালিকা সম্ভাষণ জনাইছোঁ। আৰু আজি আত্মালাপত মই এটি বিশেষ বিষয়বস্তু বাছি লৈছোঁ। আৰু বিষয়বস্তুটো হ'ল কি যে সমস্যা। আমাৰ জীৱনৰ বেছিভাগ সমস্যা অইনে সৃষ্টি কৰে। যেনে মই দেখাত ধুনীয়া, যে মোৰ চোলাটো ভাল লাগিছেনে, মোৰ ৰংটো ভাল লাগিছেনে, মোৰ চুলিখিনি কেনেকুৱা, এই গোটেই কথাবিলাক বেলেগৰ ওপৰত নিৰ্ভৰ কৰিহে মানে কথাবিলাক চলি থাকে। মানে মোক ভাল দেখা নেদেখাটো বেলেগৰ দৃষ্টিকোণৰ পৰাহে নিৰূপণ হয়। গতিকে আমাৰ সমস্যাবিলাকৰো তেনেকুৱা, যে আমাৰ সমস্যাবিলাক বেছিভাগ সমস্যা বেলেগেহে সৃষ্টি কৰে। গতিকে আমাৰ নিজৰ সমস্যা যিমান, তাতকৈ বহুত সংখ্যক সমস্যা অইনে সৃষ্টি কৰি দিয়ে, ব্ৰেইনত পুছ কৰি দিয়ে। গতিকে ইয়াত এটা কাহিনী মই ক'ব খুজিছোঁ। এজন কণা মানুহ আছিল, এটা চকু নাই। গতিকে সি এটা চকু যিহেতু নাই, এটা চকুৰে দেখা পায়। গতিকে সচৰাচৰ সাধাৰণ মানুহৰ দৰে সি অহা যোৱা কৰে, বজাৰত অহা যোৱা কৰে, এডাল লাঠি লয়। গতিকে লাঠি লৈ বিভিন্ন প্ৰকাৰে সি অহা যোৱা কৰে। কিন্তু কথাটো হ'ল কি যে এই অহা যোৱা কৰোঁতে অন্য মানুহবিলাকে তাক প্ৰায় সুধে, আৰে তই অকলে অকলে যে যোৱা, এনেকৈ ৰাতি হ'লে তই গাড়ী খুন্দিয়াব, চাইকেলে খুন্দিয়াব, গতিকে তই অকলে অকলে নুঘূৰিবি। তেতিয়া সি ভাবিলে যে মোৰতো একো সমস্যা হোৱা নাই, মইতো ঠিকেই গৈ আছোঁ, মই এটা চকুৰে দেখা পাওঁ। গতিকে দেখা পোৱাৰ পিছতো বেলেগ মানুহৰ কিয় সমস্যাবিলাক হৈ আছে। গতিকে তাৰ ভিতৰে খং, মানুহে সুধিলে তাৰ খং উঠে। তেতিয়া সি মানে শেষত অতিষ্ঠ হৈ গ'ল, যে ইমান কিয় সুধে, মোৰতো একো নিজৰ প্ৰব্লেম নাই, মোৰ নিজৰ সমস্যা একো নাই, মই নিজেতো ঠিকেই কৰি আছোঁ কামবিলাক, কিন্তু অন্য মানুহে মোক সমস্যাবিলাকৰ কথা কৈ আছে। গতিকে এনেকুৱা ধৰণে সি অতিষ্ঠ হৈ গ'ল। সি এদিন এটা বুদ্ধি কৰিলে কি, যে বজাৰৰ মেইন চকত থিয় হৈ ভাল মানুহবিলাকক মাতি আনে, এইফালে আহকচোন, এইফালে আহক, বোলে কওকচোন, বোলে আপুনি যাওক, সোনকালে যাওক। বোলে কিয়? বোলে আপোনাৰ যে দুটা চকু আছে, এটা যে এক্সট্ৰা চকু লগাই লৈছে, এই চকুটো থাকিলে আপোনালোকৰ অসুবিধা নাপায়। এক্সট্ৰা চকু এটা এনেই আছে, মইতো এটা চকুৰে দেখা পাওঁ। তেতিয়া মানুহে ভাবিলে ই পাগল নেকি। তাৰপিছত এনেকৈ প্ৰত্যেকজন মানুহকে সি প্ৰায় সোধা আৰম্ভ কৰিলে। এনেকৈ তাক দেখিলে মানুহ এইবাৰ পলোৱা হ'ল, উল্টা হৈ গ'ল। গতিকে মানুহবিলাকে কৰিলে কি, যে ই আহিলে আকৌ এই সুধিব যে মোৰ দুটা চকু আছে কাৰণে অসুবিধা হ'ব নেকি। গতিকে এনেকুৱা ধৰণে সি তাৰমানে প্ৰায়ভাগ মানুহকে যেতিয়া সোধা কৰিলে, তাৰপিছত লাহে লাহে তাক কোনো নুসুধা হ'ল। গতিকে এইটোৱে মই ক'ব খুজিছোঁ যে আমাৰ সমস্যাবিলাকৰ বেছিভাগ বেছি অংশই সৃষ্টি কৰে বেলেগ মানুহে। গতিকে সেইকাৰণে সাৱধান হওক, যে আপোনাৰ নিজৰ সমস্যা কোনটো সেইটোহে আপোনালোকে বিচাৰ কৰক। ধন্যবাদ। আপোনালোকে এই চেনেলটো, ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।